বিলাসীপাৰা বিধানসভা সমষ্টিৰ বিভিন্ন চুকে কোণে নিৰ্বাচনৰ আগমুহূৰ্তত ৰাইজক দিয়া প্ৰতিশ্ৰুতি মৰ্মে ভিতৰুৱা যিসমূহ জৰাজীৰ্ণ ৰাস্তা এই ৰাস্তাসমূহ ঠিক কৰি দিয়াৰ কাৰণে আমি ইতিমধ্যে কথা দিছিলোঁ আৰু সেইমতে আজি অকণমান মই সময় ওলাই নিজে যে ৰাস্তাডোখৰ ইতিমধ্যে মানে কাম আৰম্ভ হৈছে যিহেতুকে MGNREGAৰ অধীনত কামডোখৰ কিমান দূৰ অগ্ৰগতি হ'ল তাৰ মই সবিশেষ বুজ লোৱাৰ কাৰণে ইয়াত নিজে আজি টমটম গাড়ী লৈ ই-ৰিক্সা লৈ মই ইয়াত হাজিৰ হৈছোঁ আৰু দেখিলোঁ যে মাটি খুব সুন্দৰভাৱে ইতিমধ্যে আৰ্টফিলিংখিনি মানে হৈ আছে আৰু বাকী কিছু মানুহে অলপ এৰাধৰা মাটিৰ কৰিছে গতিকে মই সেই মাটিৰ গৰাকীসকলৰ সৈতে বহি এইখিনি আজিয়ে ঠিক ঠাক কৰি শীঘ্ৰে ৰাস্তাখিনি ঠিক কৰি ইয়াত গ্ৰেভেল এইবেলি কৰা হ'ব তাৰপিছতে আমি এইখিনি CC ব্লক বা তেনেকুৱা ধৰণৰ পকীকৰণৰ ব্যৱস্থা কৰা হ'ব মুঠতে 10 নং বিলাসীপাৰা সমষ্টিৰ চুকে কোণে প্ৰতিটো ৰাস্তা ঘাট ইয়াৰ উন্নয়ন কৰা হ'ব দলংসমূহ ইয়াত দলং নিৰ্মাণ কৰা হ'ব 10 নং বিলাসীপাৰা সমষ্টিবাসী যাতায়াতৰ যাতে কোনো ধৰণৰ অসুবিধা নহয় তাৰ কাৰণে ইতিমধ্যে আমি PW বিভাগৰ অধীনত মাননীয় মুখ্যমন্ত্ৰীলৈ বুলি প্ৰায় 250টামান ৰাস্তা পকীকৰণ কৰিব লাগে বুলি আমি ইতিমধ্যে যোৱা 10 দিনমান আগতে মুখ্যমন্ত্ৰী মহোদয়ক প্ৰেৰণ কৰিছোঁ গতিকে মই ভাবোঁ যে শীঘ্ৰে মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত 10 নং বিলাসীপাৰা সমষ্টিৰ জৰাজীৰ্ণ ৰাস্তাসমূহ শীঘ্ৰেই ঠিক হ'ব গাঁৱত আজি আপুনি গামোচা পিন্ধি মানে ই-ৰিক্সাৰে আহিব লগা হৈছে তাৰ মানে কি ৰাস্তা ঘাটত বহুত প্ৰব্লেম নহয় মই ইয়াৰ আগতো ধৰ মই এজন সাধাৰণ কৃষকৰ সন্তান গতিকে মই আগৰ পৰাই গামোচা পিন্ধি ভাল পাওঁ আমাৰ এইটো ট্ৰেডিশ্যনেল গতিকে সেই গামোচা পিন্ধি সাধাৰণভাৱে কেতিয়াবা চাইকেল লৈ কেতিয়াবা স্কুটি লৈ কেতিয়াবা মই পিলপিলি গাড়ীত কেতিয়াবা খোজকাঢ়ি কেতিয়াবা 4 চকাত সেই ধৰণৰ মানে যেতিয়া যি ইচ্ছা যায় তেতিয়া এই ধৰণৰকৈ মই আগৰ পৰাই ওলাই আহিছোঁ আজি এই ধৰণে ওলাই আহি নিজকে মানে খুব ভাল লাগে ল'ৰালিৰ কথাবোৰ মনত পৰে এইটোৱেই আৰু ৰাইজলৈ মই এইটো মেছেজ দিম যে ৰাইজৰ যিটো সমস্যা আমাৰ সমস্যা গতিকে ৰাইজৰ সমস্যা সমাধান কৰাৰ কাৰণে আমি দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ বৰপেটার একটা টোটল হেরি আছে পটল এই পটলটা আপনার মানে কিবা খুব মেডিসিন দেওয়া ওটা দেখে লোকালে হবো আমার বাংলার পরে এইবার আমি আরো হেরি দিয়ে দিই কোনবার করে যাব গো 600 কি নাম তোর পানিকান্তলা খাল করে পড়বি রে রাস্তা বানাই না জালি মাছগুলো না মারেন নাহলে ওই যে জালি মাছগুলো মারিলে কি হবো তার মানে মাছগুলো তো বড় হবা না পাবো বৃদ্ধি হবা না পাবো ছোট ছোট ডরকে মাছগুলো না মারে এই জবা তো বস্তায় বোয়ালি মাছ দাস পাইছ না বোয়ালি মাছ না ছোট মাছটা জানো এরপরে রাখুন বগুলা এটা বেলেগ কি ধরা হয়েছে নাকি বগুলা ভাই আগত নাচিছ তাতে শুরু করব এলে কি এটা কি আবার হেরি ধরা হয়েছে কোনটা তো ওটা তো এই এটা PW দেওয়া আছে না PW দেওয়া আছে সুবর্ণরতে দিলি যে হ্যাঁ একদম মাইক তুলে দিয়ে একেবারে চলো তাই না